সময়ত সেই সুবিধা নাছিলে গতিকে চহৰমুখী অসমীয়াসকলে আমাৰ যে জাতি ইমান চহকী আমাৰ সংস্কৃতি ইমান চহকী সেই চহকী সংস্কৃতি ক'ত উপভোগ কৰিব চহৰ এখনত ক'ত উপভোগ কৰিব তেখেতসকলে হয়তো সেই চিন্তা কৰিছিল যে বিহুৰ 4 দিন সকলো ৰাইজ একেলগ হৈ আমাৰ যি চহকী সংস্কৃতি সেয়া উপভোগ কৰিব পাৰিব আৰু শিল্পীসকল যি অনাতাঁৰ শিল্পী আছিলে তেতিয়া সংগীত শিল্পী আছিলে সেই শিল্পীসকলে এখন মঞ্চ পাব নিজৰ প্ৰতিভা দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিবলৈ মই পুনৰবাৰ এইখিনিতে সেই সকলো ব্যক্তিক প্ৰণাম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ প্ৰতিযোগিতা যি প্ৰতিযোগিতা চাবলৈ কেৱল আপোনালোকে নহয় কেৱল এই মঞ্চৰ সন্মুখত উপস্থিত দৰ্শকে নহয় সৰু পৰ্দাৰ যোগেদি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বিদেশত থকা সকলো অসমবাসী ৰৈ আছে বিহু সম্ৰাজ্ঞী 2025 চনৰ কোন হ'ব আৰম্ভ কৰোঁনে আপোনালোকে আজ্ঞা দিলেহে আৰম্ভ কৰিম চানা খাই আছে ন অকলে অকলে নে লগে ভাগে আপোনালোকে লগে ভাগে চানা খাইছে বিহু চাইছে আৰু মই এতিয়া অকলে অকলে গোটেই ৰাতি বহি থাকিব লাগিব সেইফালে গৈ গৈ কাগজ ফুৰাই ফুৰাই যি খিলা হ'ল কোৱা সিফালে ৰাখিম আকৌ আহিম মই এতিয়া এইটো ক'ব লাগিব নাই 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 এইবাৰ ময়ো লগৰী লৈ আহিছোঁ কাৰণ বহাগ মানে হৈছে আনন্দ আৰু বহাগ মানে হৈছে ৰং ৰঙালী বুলি আমিতো এনেই নকওঁ এইবাৰ মোৰ লগত আহিছে মোৰ এজন বন্ধু কোন বাৰু মোৰ এজন খুব ভাল বন্ধু আপোনালোকৰ পৰিচিত ৰ'ব মই মঞ্চলৈ মাতিছোঁ কলৈ গলি আছনে আছো ক অকণমান সময় লৈছোঁ কচোন বা কি হ'ল আহিবি নেকি মঞ্চলৈ তই বা কেনেকৈ মাত মাতিব লাগিব ভাই হয় নেকি বাহ বাৰু মাতিছোঁ আহিবি দেই মাতচোন মাত শুনি চাওঁ কেনেকৈ মাত এই হাবিবিৰ জৰা কলে নাখাবা হাবিবিৰ জৰা কলে নাখাবা আমাকো এচকল দিবা এই ৰাতি বিহু তলি লৈ অকলে নাযাবা ৰাতি বিহু তলি লৈ অকলে নাযাবা আমাকো লগতে নিবা এই তেলৰে বাতিতে তেলে মলঙিলে তেলৰে বাতিতে তেলে মলঙিলে গাতে মলঙিলে ঘাম কুহুৰি মাৰিলে ওলাই তই আহিবি কুহুৰি মাৰিলে ওলাই তই আহিবি তোকে লৈ বিহুলৈ যাম প্ৰিয় দৰ্শক এয়া মঞ্চত মোৰ বন্ধু আৰু আপোনালোক সকলোৰে মৰমৰ শিল্পী নৃত্য শিল্পী নৃত্য পৰিচালক ছবি পৰিচালক এয়া উদয় শংকৰ তেনেহ'লে দুষ্টি আছোতো লগত একদম আছো আৰম্ভ কৰোঁ তেনেহ'লে আজিৰ প্ৰতিযোগিতা নিশ্চয় আৰু এই বিশিষ্ট মঞ্চ গুৱাহাটী বিহু সন্মিলন এই বিহু সন্মিলনৰ এই মঞ্চৰ পৰাই মই সমূহ অসমবাসী ৰাইজলৈ এই ৰঙালীৰ উলগ যাচিছোঁ শ্ৰদ্ধা যাচিছোঁ মৰম যাচিছোঁ অনাগত দিনবিলাক খুব সুন্দৰ হওক আৰু লগতে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই কৰজোৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এই মঞ্চখনত উপবিষ্ট হ'বলৈ এই মঞ্চখনত আহিবলৈ মোক সুযোগ দিয়াৰ বাবে ধন্যবাদ উদয় আজি আমি একেলগে এই অনুষ্ঠান আগবঢ়াই নিম আজি লগৰী অনাৰ আচলতে কাৰণো আছে লগৰী এজন থাকিলে মঞ্চখন কিমান যে ভাল লাগে মোৰ মনটো কিমান যে ভাল লাগিছে আজি একেলগে আমি সৰুৰে পৰা ডাঙৰ হোৱা আমি একেলগে আনন্দ কৰি আপোনালোককো অলপ আনন্দ বিলাম ৰং বিলাম আৰু লগতে আগবাঢ়ি যাব বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা আজি লগৰী অনাৰ আৰু এটা কাৰণ হৈছে আপোনালোক সকলোৱে গম পাইছে যে আজি 4 মাহৰ আগতে মোৰ এগৰাকী কণমানি আমাৰ জীৱনলৈ আহিছিলে গতিকে মাজে মাজে হয়তো মই নোহোৱাও হ'ব পাৰোঁ মঞ্চৰ পৰা তেতিয়া মই মোৰ বন্ধুক অনুৰোধ জনালোঁ মোক অকণমান সহায় কৰিবি নেকি
বন্ধু যে না নকৰিলে পোনছাতে আহি গ'ল মোৰ কাষত থিয় দিবলৈ। প্ৰিয় দৰ্শক, গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা মইতো ঘৰৰে ছোৱালী নহয় নে গায়ত্ৰী বাইদেউ, কিন্তু উদয় মই কি বাহিৰৰ নহয় মানে নহ'ব দেই। সেইটো নহ'ব নহয়, ময়ো ঘৰৰ। তই আজিৰ পৰা ঘৰৰ আৰু দে, ঘৰৰ বুলি ধৰিছোঁ। তেনেকৈ যাব নোৱাৰা দেই, তেনেকৈ তোমালোকে যাব নোৱাৰা, দুয়ো থাকা। আৰু ইমান যে আমাক আকস্মিকভাৱে উদয়কো লৈ আহিছে আমি ভবাই নাছিলোঁ। ধন্যবাদ বাইদেউ। আপোনালোকক আমি অকণমান গুৱাহাটী বিহু সন্মিলনীৰ পৰা মৰম যাচিব বিচাৰিছোঁ। আজিৰ ৰঙালীৰ দিনটোত মই আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ বয়োজ্যেষ্ঠ মহিলা শ্ৰীযুতা ৰীতা ভূঞা বাইদেউ আৰু দীপালী বৰুৱা বাইদেউক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আহক দীপালী বাইদেউ, ৰীতা বাইদেউ।